মোক যিমান দিছে মই সিমান বিলাই দিব বিচাৰোঁ কথাটো সেইটো পৃথিৱীত বহুত মানুহ থাকে বহুত টকা থাকে কিন্তু 1 টকা দিব নোৱাৰে কাকো কাৰণ মনটো নাথাকে মনটো থাকিব লাগিব লতা মঙ্গেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মোৰ চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক ডাট তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে তোক মাতিবলৈ ভয় কৰে মই গালি পাৰি দিওঁ যাক তাক যি দি কৈ দিওঁ নহয় কোনো ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে মই গানটো পচন্দ হ'লে বনাই গাওঁ বাই বাই रोहित शेट्टी কৈছে ये कैसा आदमी है प्रीतम কৈছে ये ऐसा ही है ये राजा है তোৰ মৰিলে কেলা বোম্বেও বন্ধ নহয় বেংগলো বন্ধ নহয় একো বন্ধ নহয় কিন্তু মই মৰিলে কেলা 7 দিন কেলা অসম বন্ধ হ'ব because you are not a religion I'm a জুবিন দা আপুনি সৰুৰ পৰা ইমান জেং মানুহ আছিল নে মই সৰুৰ পৰা উৎপত্তি আৰু মোক নাম আছিল মানে বেলেগ মোক চম্ভালিবলৈ বিৰাট টান মই মোৰ ছমাহতে খোজ কাঢ়িছো সেইটো এটা অলপ আনকনভেনচনেল কথা এটা ছমাহত খোজ নাকাঢ়ে সাধাৰণতে কোনো ছমাহত মই খোজ কাঢ়ি দিলো তাৰপিছত মোক মায়ে মানে উৎপাতৰ কোবত মানে মই 4-5 বছৰমান বয়সলৈকে মোক ভৰিত জুনুকা বান্ধি থয় মই যদি গছ কাটি পেলাই যদি মই ঘৰ বনাওঁ মোৰ বদনাম হৈ যাব ন I don't care come on I'm a fighter মই পায়জামা পিঠা পিটাও Yeah, I don't have platinums and all these hiras and golds and all. সেই সোণাৰে সজোৱা প্ৰজা আমাৰ যিখন অসম সেই অসমখন যাতে জয়ী হৈ নাযায় তাৰ কাৰণে আমি যুঁজ দিব লাগিব আমি থিয় দিব লাগিব সদায় আমি সদায় একেলগে হৈ থাকিব লাগিব Please go on নাই 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 আপুনি স্টার্ট কৰক গাও না মা প্ৰিয়া প্লিজ আপুনি স্টার্ট কৰক মই কি গান আপুনি যি গান গায় গাওক ও জি গান খাব না মই তেমন তামিলও গাই দিম হিন্দি পুৰণা হিন্দি গান পুৰণা হিন্দি গান গাব পুৰণা হিন্দি গান करवटें बदलते रहे सारी रात हम आपकी कसम এইফালে গাইছে ৰে এইফালে বেছি ধুনীয়াকে গায় आपकी कसम গো নাজানো মই নাজানো গান মই ঢেৰ শুনিলো দুখৰ সুখৰ ঢেৰ শুনিলো মই নাজানো গম ন কৰো দিন জুদাই মই নাজানো কি বহুত है कम আপনি কিছু কসম গানটো এতিয়া নিজে লিখা গানটো মোৰ 5000 মান আছে চাগে আৰু চিনেমা টিনেমাটো বেছিভাগ গান মই নিজে লিখি দিওঁ কিছুবা আমনি লাগেহে মই বেলেগক দিগন্তক দি দিওঁ নহ'লে ৰাহুলক দি দিওঁ এতিয়া সমীৰৰ গীতিকাৰ বস্তুটো আছেই গাত দেউতাও লিখে চ' সেইটো আৰু ডেভেলপ হৈ গ'ল লাহে লাহে মই ধৰ্ম ভগৱানক যেন বিশ্বাস নকৰোঁ মই নেচাৰত বেছি বিশ্বাস কৰোঁ মই সদায় কওঁ আই এম এন এগন'ইষ্ট মানে হৈছে যি ভগৱানৰ বিষয়ে চিন্তা চৰ্চা কৰিব বিচাৰে ইজ ভেৰি কিউৰিয়াছ কিন্তু কমপ্লিটলি বিশ্বাস নকৰে কেতিয়াও আৰু প্ৰত্যেকটো ধৰ্ম প্ৰত্যেকটো হেৰিৰ মূল ৰুটটো কিন্তু একেই আদৰ্শৰ চ' আৰু আমিতো হিন্দুইজমৰ মানুহ আমি হিন্দুত্বৰ পৰা আহিছোঁ এনচিয়েণ্ট আটাইতকৈ এনচিয়েণ্ট ধৰ্ম বুলি কয় বেছিভাগ ধৰ্ম তাৰ পিছত আহিছে চ' এটা কানেক্টিভিটি এটা আছে চবৰে সেইকাৰণে মই কওঁ যে মোৰ কোনো ধৰ্ম নাই কোনো ভগৱান নাই কোনো জাতি নাই বিশেষকৈ মোৰ ফ্ৰেণ্ড চাৰ্কলতো দেখিছোঁ যে কাষ্টিজিমৰ কাৰণে জেনেৰেলবিলাকে কেনেকৈ ফেচ কৰে এটা সময়ত যিটোৱে ফ্ৰাষ্ট্ৰেট কৰিব পাৰে তেওঁক যিটোৱে তেওঁক মটিভেট কৰিব পাৰে বেলেগ এটা মানুহ হ'বৰ কাৰণে
এজন খুব ভাল ভদ্ৰ ল'ৰা এজন বেলেগ মানুহ হৈ যাব পাৰে, কিন্তু এই অকল সেই কাষ্টিজম ছিষ্টেমৰ গণ্ডগোলৰ কাৰণে। চ' এই কথাটো কোনো নকয়। কেতিয়াবা যেতিয়া কিছুমান মানুহৰ ইম'শ্যনছ আহে, তেতিয়া যেনেকে ধৰক মই যদি কওঁ ইছ আল্লাহ বুলি ক'ম বা আপুনি ক'লে ইছ ৰাম, তেনেকুৱা শব্দ ওলাই নে নোলায় আপোনাৰ মুখৰ পৰা? মইতো বিছমিল্লাহ বুলি কওঁ, একো নাই, ইটছ নাথিং। মই সেই স্পিৰিচুৱেলিজমটোক বিশ্বাস কৰোঁ, কিন্তু সেই ধৰ্মৰ যিটো লিমিটেশ্যন মই সেইটোত বিশ্বাস নকৰোঁ। মই ইভেন বুদ্ধিজিম ভাল পাওঁ, মই খুব পঢ়োঁ বুদ্ধিজিমৰ বিষয়ে। গতিকে সেই লিমিটেশ্যনটোৰ পৰা যদি আঁতৰি আহি আমি যদি অকল শুদ্ধ অসমীয়া হ'ব পাৰোঁ, বিচাৰোঁ, শুদ্ধ এজ এ হিউমেন বিং, এজন ভাল হিউমেন বিং হ'ব কিয় নোৱাৰোঁ। আৰু ইণ্ডিয়াত মই দেখিছোঁ ধৰ্মক লৈ বহুত গণ্ডগোল সৰুৰ পৰা দেখি আহিছোঁ, সেইটোক লৈয়ে লাগি থাকে। 40 বছৰ মই সেইটোৱে দেখিলোঁ। ইভেন পলিটিকেলাইজড হ'লেও, পলিটিকেল মটিভেশ্যন হ'লেও তাত ধৰ্মটোক মানে বিৰাট প্ৰধান স্থান দিয়া হয়। ধৰ্ম লৈ পেলাই উৎপাত কৰিব, ধৰ্ম লৈ পেলাই কিবা কিবি হ'ব, মাৰপিট হ'ব, সেই বস্তুবিলাক নালাগে আচলতে এতিয়া 21st centuryত। আপুনি মন্দিৰ, নামঘৰ, গীৰ্জা, মছজিদত যায়? মই চবতে গৈছোঁ, ইভেন চবতে মোৰ ভাল, মই য'ত ত'ত গৈ বহি থাকোঁ। কিন্তু শ্ৰদ্ধা ভক্তি ডেফিনেটলি থাকিব। স্পিৰিচুৱেলিজিমটোত বিশ্বাস কৰোঁ, মই সদায় কওঁ সেইটো ফিল কৰিব পাৰিব লাগিব, আৰু সেইটো মই নেচাৰত বেছি বিচাৰি পাওঁ। সেইকাৰণে মই গছ গছনিৰ লগত বেছি থাকোঁ, হাবি জংঘলে ঘূৰি ফুৰোঁ, অকলে ক'ৰবাত বহি থাকোঁ হাবিৰ মাজত, মই তাত বেছি ভাল পাওঁ। এই মানে জুবিন ইজ ইউনিক। ধৰ্মীয় লিমিটেশ্যনৰ বাহিৰত তাত ইউ কেন ফিল দ্য ফ্ৰীনেছ, সেই স্পেচটো পাওঁ তাত মই। সেইটো বহুতে কালচাৰ কৰে সেই বস্তুটো। এইটো এটা ডাঙৰ এটা ছাবজেক্ট আছে বাহিৰত, সেইটো আমাৰ ইয়াত আচলতে গ্ৰ' হ'ব লাগে, আমাৰ ল'ৰা ছোৱালীৰ মাজত, নতুন প্ৰজন্মৰ, মই ভাবোঁ। লাগিব চিনেমা, মই এটা কথা কওঁ, চিনেমা ইজ এন ইণ্ডাষ্ট্ৰী। চিনেমা নহ'লে বহুত মানুহৰ কাম নাইকিয়া হৈ যায়, বহুত মানুহে দুখত থাকে, আৰু সদায় কিমান চাই থাকিম আমি কষ্ট কৰি থাকোঁ আমি। চ' সেইটো খালি আপোনালোকৰ হেল্প লাগিব, গোটেই মানুহৰ হেল্প লাগিব। আৰু চিনেমা ইণ্ডাষ্ট্ৰী যদি মানুহে নাচায়, ঘৰত বোলে টিভিত বহি টিভিত চিনেমাখন দিব নহয় মই চাম তাত, সেইটো নহয়। চিনেমাৰ মজাটো হৈছে হলত, আৰু য'ত য'ত হল নাই তাত হল খুলিব লাগিব। উৎসাহী যুৱক যুৱতী সকলোৱে আগবাঢ়ি আহক, হল খোলক। ইয়াত হল নাই, ইয়াত হল এটা খোলক ধুনীয়া। এইটো চৰকাৰেও হেল্প কৰে, চবেই হেল্প কৰে, আমি হেল্প কৰিম, আমি আছো, মই আছো। চ' য'ত য'ত চিনেমা হল নাই, আৰু এনেও একো কথা নাই, এই অসমীয়া ল'ৰাবোৰ বৰ চিঞৰ বাখৰ কৰে, কিন্তু নিচিৰিলেও উপায় নাই, একো চিঞৰিব লাগিব। যিয়ে চিঞৰিব নাজানে, এইটো ইংলিছত কয় দে আৰ ভেজিটেবলছ, চব্জি। আমি চব্জি নহয়, we are tigers. Yes. ছোৱালী বেছি ভাল লাগে ন? শান্তিৰ কাৰণে আমি অনুষ্ঠান কৰিছো যেতিয়া এটা বস্তু থাকি গ'ল, কিন্তু অসমত, গোটেই অসমত শান্তি সম্প্ৰীতি বজাই ৰখা এটা বস্তু আছে, সেইটো হৈছে বিহু। বিহু আমাৰ, বিহুটোহে গোটেইখিনিক বান্ধি ৰাখে।
গতিকে মই জুলাইত যদি বিহু নোহোৱাকে যাওঁ সেই শান্তি অনুষ্ঠানটো আচলতে হেৰি হৈ যাব। দুজন বিহু গাই দিছো আপোনালোকৰ কাৰণে। এনিৱে এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক সকলোৱে চিনি পায়, আপোনালোকে সকলোৱে চিনাকি, খুব ভাল পায়, মৰম কৰে, এজন চিনাকি আৰ্টিষ্ট অসমৰ। ক'ত আছেনে ইয়াত নে ওলাই গ'ল ক'ৰবাত? হা, এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ। আজি মই এয়াৰপৰ্টত, দিল্লী এয়াৰপৰ্টত এটা লগত কাজিয়া কৰি আছোঁ। সি আৰ্মি মেজৰ হয়। সি কৈছে যে তই এইটো কেপটো তই পিন্ধিব নোৱাৰ। মই কৈছোঁ বেলেগে নোৱাৰে, মই পাৰোঁ। ই শুড চেলিউট মি। পৰিৱৰ্তন আমি কৰিম, আমি চব আছোতো, চব এনেই এৰি নিদিওঁ, এনেই মৰি নাযাওঁ ইয়াৰ পৰা। হাত তালটো এইটো কাৰণ দিব দিছোঁ, ইটছ এন আপৰাইজ এগেইনষ্ট টেৰৰিজম। মই যি মন যায় মই সেইটোৱে গাম। প্ৰগ্ৰেম নকৰিলেও হ'ব। ইউ কেনট ডিক্টেট মি। আৰু 25 বছৰ 16,000 গান মই গাইছো, আপুনি কোৱা নাই। এটা কথা কওঁ, এটা কথা, মই একদম চিধা মানুহ। মোৰ কোনো মই কাকো খাতিৰ নকৰো পৃথিৱীৰ কথা। আপোনালোকে মোক পইচা দিব নালাগে। মই যিখিনি গালো বছ, আই এম গোইং অফ। থেংক ইউ ভেৰি মাছ, বাট আই লাভ ইউ। মই আপোনালোকক ভাল পাওঁ। মই অকল ছিংগাৰ হৈ পেলাই মৰিবলৈ মন নাই। যে মই যেতিয়া মৰিম মানুহে যাতে কয় যে ই এইটোও কৰিছিলে, ই এইটোও কৰিছিলে, ই এইটোও কৰিছিলে। এটা বিশাল ল'ৰা এটা লৈ পেলাই মৰিবলৈ মন আছে। অকল এজন মানুহে মৰাতকৈ ৰাৱণ টাইপ মৰিব লাগে, 10টা মৰিবলৈ। মই শকত হোৱা নাই দেই। মোৰ ঘূৰি আছিল জুবিন বৰঠাকুৰ। জুবিন বৰঠাকুৰ। Family son is Bhattakur. Actually, Sharma is here. অঁ, But actually, the king, the Rahul king, gave us Bhattakur. বৰঠাকুৰ। My forefathers were the priests in Shivsagar, Shivodol. শিৱদৌলত। Still, we have a family there. And we came from Jaji, Amulisira. That's a village. It's near Shivsagar. My mother is from Jorhat, so I am in between. So you are in between Jorhat and? Shivsagar and Jorhat. Now Jaji is in Shivsagar. আজি মই মদ খাই দিলোঁ। মই সঁচা কথা ক'লোঁ। But it's nice, it's nice. Don't worry. Yeah, the silence is good. এতিয়া মই সুধিম এটা কথা যে মাজুলীত কোন কোন গৈছে হাত দাওঁ। মোৰ এটা ফেভাৰিট জেগা কিন্তু you should go there, you should see what is Majuli. কি বস্তু তাই মনত থাকিবই লাগিব, মনত নাথাকিলে কাৰ লগত থাকিবি। So you're there? Love you too. মইতো ইয়াৰে হয়, জাজিৰ। জাজি প্ৰডাক্ট
খালি মই এটা কথা ক'ম যে মই যেতিয়া কিছুমান সঁচা কথা কওঁ, ছাপোৰ্ট মি, মোক বেলেগ একো নালাগে। মই পলিটিচিয়ান নহয়, মই মন্ত্ৰী এম এল হ'বলৈও নাযাওঁ বা ঘেণ্টাও সেইবোৰ নিবিচাৰোঁ। খালি মই যেতিয়া সঁচা কথা ক'ম, ইউ উইল হেভ টু ছাপোৰ্ট। That's the thing. Jorhat, even Majuli, even Dibrugarh, Tinsukia, Jorhat, Tajpur, গোটেই অসমখন লৈ ল'লো। জমনি এটা হ'ল, শ্বেয়াৰ কৰিব বিচাৰিছোঁ সকলোকে। আমাৰ সন্তোষ গ্ৰুপৰ ইয়াত সকলোৱে জানে পোকৰ ধৰা ছিষ্টেম নাই। আমি য'ত আছিলোঁ, গাঁওখনত আছিলোঁ, আমি নিজনিৰ পৰা 1 ঘণ্টাৰ ৰাস্তা। গাঁৱৰ ভিতৰত মানুহ নাই, একেবাৰে কম। 4টামান কটেজ আছে, আমাৰ গাইডৰ এটা কটেজ আছে তাত ধুনীয়া, তাত আমি থাকিলোঁ। খোৱা বোৱা লৈ যাওঁ ইয়াৰ পৰা, তাতে খাওঁ। আৰু মই কি কৰিলোঁ, পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লোঁ। ৰাতিপুৱা গিলাচটো আনি থৈছিলে, মই নাচালোঁ প্লাষ্টিকৰ গিলাচ, বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গ'লোঁ, পোকৰ ধুইছোঁ। তাৰপিছত দেখিছোঁ কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পোকৰ পৰা তেল ক'ৰ পৰা ওলাব? পিছত গম পালোঁ সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে। গিলাচটোত বাটাৰ আছিলে, মই নাজানো। চ' ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছোঁ মই। সেইটো এক্সপিৰিয়েঞ্চ মই কেতিয়াও নাপাওঁ। সন্তোষ এক্সপিৰিয়েঞ্চ উইথ বাটাৰ পোকৰ। এটা হাত তালি লাগে। হাত তালিটো কেলে দিলে? সেইটোতে আমাৰ প্ৰব্লেম মানুহৰ। হাত তালিটো কিয় দিলে গম নাপায়। পৰিৱৰ্তন হ'ব, পৰিৱৰ্তন আমি কৰিম। আমি চব আছোতো, চব এনেই এৰি নিদিওঁ, এনেই মৰি নাযাওঁ ইয়াৰ পৰা। হাত তালিটো এইটো কাৰণে দিব দিছোঁ, ইটছ এন আপৰাইজ এগেইনষ্ট টেৰৰিজম। 30 বছৰ খালে অসমক, আৰু খাবলৈ নিদিওঁ। আকৌ এটা হাত তালি। ইটছ কল্ড আপৰাইজ। এতিয়া মই নতুন মাল এটা উলিয়াইছোঁ, এইটোকে পকেট বিহু। মানে হাতখন পকেটত সোমাই থাকে, নাচিব পাৰে নাই। 1 2 3 4 একটু ওরকম করে রাখুন। ভাল লাগিছে দাদা, কিউট, মজা লাগিছে একদম। মুকুতা মুকুতা আমারে মন, কবিতা কবিতা। ওয়াও, চিনেমাখন চাবি আৰু দেই। ফোন মাৰ না, নহ'লে বহুত অসহায় থ'ম গ'লা মই। অনিল কাপুৰে এক্টিং কৰা এই নায়ক চিনেমাখনৰ দৰে 1 মাহমানৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বনাই দিলেহেঁতেন, আপুনি প্ৰথমতেই কৰিবলগীয়া 3টা কাম কি হ'লহেঁতেন? ব্ৰহ্মপুত্ৰখন বান্ধি পেলালেহেঁতেন, যাতে আৰু বানপানী নহয়। 2 কণ্ট্ৰল কৰিব লাগিব ব্ৰহ্মপুত্ৰ। প্ৰত্যেক বছৰ এইটো এটা ডাঙৰ যন্ত্ৰণা হৈছে মানুহৰ, আৰু সেইটো চৰকাৰেও আচলতে খুব চিৰিয়াছলি বস্তুটো গৱেষণা কৰি কেনেকৈ ব্ৰহ্মপুত্ৰ কণ্ট্ৰল কৰিব পাৰি সেইটো আঁচনি ল'ব লাগে আৰু কৰিব লাগে কামটো অতি সোনকালে। 2 নম্বৰ, চিনেমাখনত দেখুৱাইছে দেখোন কি কি কৰিছে, সেইবিলাক কৰিলে। আপুনি কি কৰিলেহেঁতেন সেইটোহে সুধিছোঁ। কৰাপশ্যন বন্ধ কৰিবৰ কাৰণে। কৰাপশ্যন 3 ঘোষ খোৱা, কৰাপশ্যন এইবিলাক বন্ধ কৰিব লাগিব। আৰু আমাৰ নতুন জেনেৰেশ্যনটোক
কেনেকৈ মানে সামাজিকভাৱে আৰু এৱেৰ কৰিব পাৰি তাৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰেইনিং ৰাখিলোহেঁতেন, ট্ৰেইন কৰিলেহেঁতেন বাহিৰৰ পৰা মানুহ আনি বিভিন্ন বিশেষজ্ঞ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন জনৰ বিভিন্ন মানুহক আনি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰাই কেনেকৈ সামাজিকভাৱে মানসিকভাৱে আৰু কি বুলি কয় যিটো ডিপাৰ্টমেণ্টত তেওঁলোক স্কিল্ড, চব মানুহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত স্কিল থাকে, তো সেইমতে তেওঁলোকক কেনেকৈ আৰু আগুৱাই লৈ যাব পাৰিম সেইটো চেষ্টা কৰিলোহেঁতেন। আৰু লাগব কিন্তু আমাক অসমীয়া ফিল্ম দ্বাৰা আৰু লাগব, ইয়াতকে ডাবল লাগব। হিন্দী ফিল্মৰ নিচিনা হৈছে কাঞ্চনজংঘা, চাউথৰ নিচিনা হৈছে। হিন্দী ফিল্মৰ ওপৰত চাউথৰ ওপৰত আছে, লাগবই আমাক। ওৱান ক্লিপ প্লিজ বাইদেউ। মই যে জীয়াই আছো only for you, not for me. মোৰ লগৰবিলাকে চবে কৈছে why you are not selfish. মই কৈছো I cannot be. I live for my people. You, that is me. I love for you. মই নিজৰ কাৰণে কেতিয়াও জীয়াই থকা নাই।